হেল্ল' এণ্ড ৱেলকাম টু এ ট্ৰেভেল মিনি ব্লগ। আজি মই গৈ আছোঁ দেহৰাদুন। মোৰ ফ্লাইট আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা। এয়াৰপৰ্টত সোমাই প্ৰথম মই মোৰ লাগেজ বেগটো স্ক্ৰিনিং কৰিলোঁ। তাৰপিছত মই গ'লোঁ ইণ্ডিগ'ৰ কাউণ্টাৰলৈ। মই ইণ্ডিগ' এয়াৰলাইন্সত ট্ৰেভেল কৰি আছোঁ আজি। চ' তাত গৈ পেলাই মই মোৰ লাগেজ বেগটো হেণ্ড অ'ভাৰ কৰিলোঁ আৰু লগতে মোৰ বৰ্ডিং পাছখন ল'লোঁ। মোৰ বৰ্ডিং গেটখন হ'ল গেট নম্বৰ 7 আৰু মোৰ ফ্লাইট নম্বৰ হ'ল 6C930। প্লেনত আহি বহিলোহি। এতিয়া টেক অফ হ'ব সোনকালে। এণ্ড ডেটছ দ্য মাইটি ব্ৰহ্মপুত্ৰ ফ্ৰম দ্য স্কাই। প্লেনখন দেলহিত লেণ্ড কৰিলে। এতিয়া মোৰ দেলহিৰ পৰা দেহৰাদুন বেলেগ এখন প্লেনত যাব লাগিব। টাৰ্মিনেল একেটা আছে। এতিয়া মই এৰাইভেলৰ পৰা ডিপাৰ্চাৰ যাব লাগিব আৰু তাত গৈ বৰ্ড কৰিব লাগিব। দেলহি টু দেহৰাদুন ফ্লাইটত মই উইণ্ড' ছিট পালোঁ। সেইকাৰণে এইবাৰ ভালকৈ মই ভিডিঅ' ল'ব পাৰিছোঁ। দেলহিৰ পৰা টেক অফ কৰা মাত্ৰ 20 মিনিট হৈছিলে তেনেকুৱাতে কেপ্টেইনজনে এনাউন্স কৰিলে যে লেণ্ডিং প্ৰচেছ ষ্টাৰ্ট হৈ গৈছে। আৰু এনাউন্সমেণ্টৰ 10 মিনিট পিছতেই প্লেনখন গৈ দেহৰাদুন এয়াৰপৰ্টত লেণ্ড কৰেগৈ। এয়াৰপৰ্টৰ পৰা হোটেল আহিবলৈ মই এয়াৰপৰ্টৰ মুখতে এখন টেক্সি বুক কৰোঁ। এণ্ড সেয়া কৈ আজিৰ মিনি ব্লগটো ইয়াতে সামৰোঁ। থেংকছ ফৰ ৱাচিং। চি ইউ চুন।